নমস্কাৰ, মই মুত্তাকিনুৰ ৰহমানে চতুৰ্থটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ তোমালোক আটাই কুশলে আছা। আমি যোৱাটো ভিডিঅ'ত ভাৰ্বৰ বিষয়ে আলোচনা কৰিছিলোঁ। হেল্পিং ভাৰ্বৰ সাধাৰণ ভাগ দুটা আমি পাইছিলোঁ, প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব আৰু মডেল ভাৰ্ব। আমি আজি ইয়াত প্ৰাইমাৰী অক্সিলাৰী ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথমটি পৃষ্ঠালৈ আহিছোঁ। ইয়াত আছে প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব কাক বোলে। আমি আনচাৰত লিখিছোঁ, যিবিলাক ভাৰ্বক মেইন ভাৰ্ব বা হেল্পিং ভাৰ্ব দুয়োটা ৰূপতে প্ৰকাশ কৰিব পাৰি তেনেবোৰ ভাৰ্বক প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব বোলে। অৰ্থাৎ আমি যিবিলাক ভাৰ্বক কেতিয়াবা মেইন ভাৰ্ব ৰূপে আৰু কেতিয়াবা হেল্পিং ভাৰ্ব ৰূপে লিখিব পাৰোঁ তেনেবোৰ ভাৰ্বকেই প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব বোলে। ইয়াত আমি লিষ্টখন দিছোঁ। প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব টু বি, অৰ্থাৎ কিবা এটা হোৱাৰ বোধ কৰালে তাক টু বি ভাৰ্ব বোলে। আমি এই বি ভাৰ্বটোক বিভিন্ন ৰূপত লিখিব পাৰোঁ। প্ৰেজেণ্ট টেন্সত ইজ, এম, আৰ, পাষ্ট টেন্সত ৱাজ, ৱেৰ, আৰু বিনটো হৈছে V3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ৰূপত, আৰু বিং প্ৰেজেণ্ট পাৰ্টিচিপল ৰূপত অৰ্থাৎ V4 ভাৰ্বৰ 4 নম্বৰ ৰূপত লিখিব পাৰোঁ। তাৰপিছত টু হেভ, কিবা এটা থকা বা আছে অৰ্থত আমি হেভ বা হেজ প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত লিখিব পাৰোঁ। পাষ্ট টেন্সত হেড আৰু প্ৰেজেণ্ট পাৰ্টিচিপলত মানে ভাৰ্বৰ 4 নম্বৰ ৰূপত V4 হেভিং। তাৰপিছত টু ডু, কিবা এটা কৰা অৰ্থত ডু বা ডাছ প্ৰেজেণ্ট টেন্সত, ডিড পাষ্ট টেন্সত, ডুইং V4 অৰ্থাৎ ভাৰ্বৰ 4 নম্বৰ ৰূপ হৈছে ডুইং মানে প্ৰেজেণ্ট পাৰ্টিচিপল। এইকেইটা হৈছে প্ৰাইমাৰী অক্সিলাৰী ভাৰ্ব। আমি প্ৰাইমাৰী অক্সিলাৰী ভাৰ্বৰ প্ৰথমটি বিষয়বস্তু টু বি ভাৰ্ব, টু বি ভাৰ্বৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। টু বি ভাৰ্ব মানে হৈছে কিবা এটা হোৱাৰ বোধ কৰালে তাক টু বি ভাৰ্ব বোলে, কিবা এটা হোৱাৰ বোধ কৰালে। ইয়াত আমি কৈছোঁ বি ভাৰ্বটো আমি কেনেকৈ লিখিব পাৰোঁ, এইকেইটা আমি ওপৰত দিছোঁ। বি, এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিন, বিং। আকৌ এবাৰ কৈ দিছোঁ, বি ভাৰ্বটোক আমি প্ৰেজেণ্ট টেন্সত এম, ইজ, আৰ, পাষ্ট টেন্সত ৱাজ, ৱেৰ, পাষ্ট পাৰ্টিচিপল ফৰ্মত বিন আৰু প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত বিং হিচাপে লিখিব পাৰোঁ। এতিয়া টু বি ভাৰ্ব এজ অক্সিলাৰী ভাৰ্ব মানে আমি টু বি ভাৰ্বক কেনেকৈ হেল্পিং ভাৰ্ব হিচাপে বা সহায়কাৰী বা অক্সিলাৰী ভাৰ্ব হিচাপে সহায়কাৰী ক্ৰিয়া হিচাপে লিখিব পাৰোঁ। প্ৰথম সেইটো আমি আলোচনা কৰিম। ইয়াতে এটা কথা কৈ লওঁ, এই যিটো টু বি ভাৰ্ব, আমি টু বি ভাৰ্ব কি কৰোঁ, বাক্যত টু বি ভাৰ্বে বাক্যত আমাক গঠনগতভাৱে বাক্যত বহে আৰু অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰে। টু বি ভাৰ্বে বাক্যত গঠনগতভাৱে বহে আৰু সময়টো নিৰ্ধাৰণ কৰি দিয়ে, মানে কোন টেন্সত হ'ব, ফিউচাৰ, পাষ্ট নে প্ৰেজেণ্ট, সেইটো সময় টু বি ভাৰ্বে আমাক নিৰ্ধাৰণ কৰি দিয়ে। আমি গম পাওঁ যে এইটো কোন টেন্সত আছে বা কোন সময়ত আছে আৰু বাক্যত ই গঠনগতভাৱে বহে। নাম্বাৰ 1 আমি পাইছোঁ উদাহৰণ, মানে হেল্পিং ভাৰ্ব হিচাপে বি ভাৰ্বটো কেনেকৈ আমি লিখিব পাৰোঁ। তাৰ প্ৰথমটি উদাহৰণ, শ্বি উইল বি ৰিডিং এ ডিটেক্টিভ বুক দিছ মৰ্ণিং। তাই আজি ৰাতিপুৱা এখন ৰহস্যধৰ্মী কিতাপ পঢ়ি থাকিব। ইয়াত ৰিডিং হৈছে মেইন ভাৰ্ব, ইয়াক সহায় কৰি দিছে উইল বিয়ে, গতিকে উইল বি হৈছে হেল্পিং ভাৰ্ব। ইয়াত আমি উইলটো চালে গম পাওঁ যে ই কি আছে, ই ফিউচাৰ টেন্সৰ বাক্য, অৰ্থাৎ আমাক কি হেল্পিং ভাৰ্বে আমাক কোনটো টেন্সত থাকে সেইটো আমাক মানে আমি গম পাওঁ হেল্পিং ভাৰ্বটো চালে এইটো কোনটো টেন্সত, বাক্যটি কোনটো টেন্সত থাকিব পাৰে। ইয়াত উইলটো চাই গম পাইছোঁ এইটো ফিউচাৰ টেন্সৰ বাক্য। ইয়াত আমি গঠনটো চালে গম পাম, ছাবজেক্ট প্লাছ শ্বেল বি অব্লিক উইল বি প্লাছ V4 মানে ভাৰ্বত ING যুগ, তেতিয়া আমি গম পাওঁ এইটো কি ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ইয়াত ৰিডিং ভাৰ্বটোক উইল বিয়ে সহায় কৰি দিছে গঠনগতভাৱে, গতিকে এই কি উইল বিটো হেল্পিং ভাৰ্ব। এইখিনিতে এটা আমি কথা কৈ থওঁ যে হেল্পিং ভাৰ্ব হিচাপে বি ভাৰ্বটো ব্যৱহাৰ হ'লে সাধাৰণতে কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ যিকোনো কণ্টিনিউৱাছ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ, পাষ্ট বা প্ৰেজেণ্ট কণ্টিনিউৱাছেই হওক বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এনেকুৱা ক্ষেত্ৰত আমি কি বি ভাৰ্বটো আমি হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ কণ্টিনিউৱাছ টেন্সত, যিকোনো কণ্টিনিউৱাছ টেন্সত বি ভাৰ্বটো হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয়। এই বাক্যটো প্ৰথমটি
she will be reading a detective book this morning এইটো কি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বাক্য তাত নাম্বাৰ 2 I am chewing betel nut মই তামোল চুবাই আছোঁ ইয়াত চিউইংটো চুবাই থকা বুজাইছে চিউইং ভাৰ্বটোক এম ভাৰ্বটোৱে সহায় কৰি দিছে গতিকে চিউইংটো মেইন ভাৰ্ব আৰু এমটো হেল্পিং ভাৰ্ব ইয়াত এমটো গ্ৰামাৰৰ গঠনগতভাৱে মানে ফৰ্ম অনুযায়ী বহিছে এইটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ V4 মানে ভাৰ্বত ING যোগ আই এম চিউইং বিটেল নাট গতিকে ই কি ইয়াত চিউইংটো মেইন ভাৰ্ব আৰু চিউইঙক সহায় কৰিছে এমটিয়ে গতিকে এমটো কি ইয়াত হেল্পিং ভাৰ্ব এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য নাম্বাৰ 3 দে ৱেৰ ৰানিং ইন দ্য ফিল্ড সিহঁতে খেলপথাৰত দৌৰি আছিল ইয়াত ৰানিং ভাৰ্বটো মেইন ভাৰ্ব ইয়াক সহায় কৰিছে ৱেৰে আমি ৱেৰটো চালে গম পাওঁ যে এইটো পাষ্ট টেন্সৰ বাক্য আৰু গঠনটি চালে গম পাওঁ ছাবজেক্ট প্লাছ ৱাজ অব্লিক ৱেৰ প্লাছ V4 মানে ভাৰ্বত ING যোগ তেতিয়া গম পাওঁ কি পাষ্ট কণ্টিনিউয়াছ টেন্স অৰ্থাৎ কণ্টিনিউয়াছ টেন্সত আমাক কি ৱেৰ ভাৰ্বটো ইয়াত হেল্পিং ভাৰ্ব হিচাপে বহিছে আৰু ৰানিং ভাৰ্বটোক সহায় কৰি দিছে গতিকে ৰানিং ভাৰ্বটো মেইন ভাৰ্ব আৰু কি ৱেৰটো হেল্পিং ভাৰ্ব তাত 4 নম্বৰ ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স গঠনটো চালে গম পাওঁ আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য ইয়াত ৰেইনিংটো মেইন ভাৰ্ব আৰু ইয়াক ৰেইনিংটোক সহায় কৰি দিছে হেজবিনটো আমাক ইয়াত ব্যাকৰণৰ গঠন অনুযায়ী বহিছে আৰু কি ৰেইনিঙক অৰ্থ প্ৰকাশ কৰাত সহায় কৰি দিছে গতিকে ৰেইনিংটো মেইন ভাৰ্ব আৰু হেজবিনটো হেল্পিং ভাৰ্ব তাৰপিছত নাম্বাৰ 5 আই এম বিং প্ৰেইজড বাই দ্য ষ্টুডেণ্টছ ইয়াত এইটো কি পেচিভ ভইচত আমাক বি ভাৰ্বটো কি হয় হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় তাৰ এটা উদাহৰণ হৈছে এইটো আই এম বিং প্ৰেইজড বাই দ্য ষ্টুডেণ্টছ তাৰপিছত নেক্সট আমি পালোঁ টু বি ভাৰ্ব এজ মেইন ভাৰ্ব যেতিয়া আমি বি ভাৰ্বক মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম মুখ্য ক্ৰিয়া হিচাপে তেতিয়া কেনেকুৱা হ'ব নাম্বাৰ 1 উদাহৰণ চি উইল বি এট হোম টুডে তাই আজি ঘৰত থাকিব ইয়াতে বিটো কি বুজাইছে থাকিব বুজাইছে বিটো মেইন ভাৰ্ব ইয়াক সহায় কৰি দিছে উইলটো কি আমাক গ্ৰামাৰৰ গঠন অনুযায়ী বা ফৰ্ম অনুযায়ী ইয়াত বহিছে আৰু এইটো কি আমি উইলটো চালে গম পাওঁ কি এইটো ফিউচাৰ টেন্সৰ বাক্য গতিকে কি বি ভাৰ্বটোক সহায় কৰি দিছে উইলটো হেল্পিং ভাৰ্ব তাৰপিছত নাম্বাৰ 2 হি ইজ এ গুড ষ্টুডেণ্ট ইয়াত ইজটো হৈছে মেইন ভাৰ্ব কিয়নো ইজটোৱে ইয়াত অন্য কোনো ভাৰ্বৰ সহায় নোহোৱাকৈ নিজাকৈ অৰ্থ প্ৰকাশ কৰিছে অৰ্থাৎ ইজটোৱে ইয়াত তেওঁ এজন ভাল ল'ৰা যে হয় সেইটো বোধ কৰাইছে তেওঁ এজন ভাল ল'ৰা হয় এই হয় শব্দটিৰ বোধ কৰাইছে গতিকে এইটো কি ইয়াত ই মুখ্য ক্ৰিয়া ই অন্য কোনো ক্ৰিয়াৰ সহায় নোলোৱাকৈ নিজাকৈ অৰ্থ প্ৰকাশ কৰিছে নাম্বাৰ 3 ইউ ৱেৰ লাকি ইয়াত ৱেৰটো চালে আমি গম পাওঁ কি চিম্পল পাষ্ট টেন্সৰ বাক্য গতিকে আমি ইয়াৰ দ্বাৰা কি গম পালোঁ আমাক বি ভাৰ্বে আমাক কি কৰে কোনটো টেন্সৰ হয় বাক্যটি সেইটো আমাক জনাত সহায় কৰে মানে সময়টো নিৰ্ধাৰণ কৰি দিয়ে ইয়াত কি আছে ইউ ৱেৰ লাকি ইয়াত ৱেৰ শব্দটোৱে অকলে মানে ৱেৰ শব্দটো অকলেই আছে ইয়াত অন্য কোনো ভাৰ্ব নাই গতিকে ৱেৰ ভাৰ্বটোৱে নিজে ইয়াত অৰ্থ প্ৰকাশ কৰিছে অন্য কোনো ভাৰ্বৰ সহায় নোহোৱাকৈ গতিকে ই কি মেইন ভাৰ্ব তেওঁ মানে কি ইউ ৱেৰ লাকি তুমি ভাগ্যৱান আছিলা ইয়াত ৱেৰটো কি বুজাইছে আছিলা নাম্বাৰ 4 হি হেজ বিন এ টিচাৰ চিন্স 2000 এইটো এই বাক্যটি প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ V3 ছাবজেক্ট হি আৰু আমি কি কৈছোঁ হেভ এজৰ হেজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নামত কি তাৰপিছত দিছোঁ বিন ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ কি V3 এইটো প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য আমি হেজ বিনটো চালে আমি গম পাওঁ এইটো মানে কোন সময়ত আছে বা কোন টেন্সত আছে গতিকে ইয়াত আমাক কি কৰিছে বিনটো আমাক মেইন ভাৰ্ব ইয়াক বিনক সহায় কৰি দিছে কি হেজে গঠনগতভাৱে ইয়াত বহিছে টেন্সৰ গঠন অনুযায়ী আৰু কি বিনক সহায় কৰি দিছে গতিকে এইটো কি আমাক হেজটো হেল্পিং ভাৰ্ব আৰু বিনটো মেইন ভাৰ্ব তাৰপিছত আহিছোঁ নেক্সট পেজলৈ টু হেভ ভাৰ্ব থকা বা আছে অৰ্থ বুজালে টু হেভ মানে কি হেভ বা হেজ বা হেড ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট টেন্সত হেভ হেজ পাষ্ট টেন্সত হেড আৰু প্ৰেজেণ্ট পাৰ্টিচিপলত আমাৰ হেভিং মানে V4 ভাৰ্বত ING যোগ হ'লে
ইয়াত আমি দিছোঁ টু হেভ ভাৰ্ব এজ হেল্পিং ভাৰ্ব যেতিয়া আমি হেভ ভাৰ্বটি হেল্পিং ভাৰ্ব অৰ্থাৎ সহায়কাৰী ক্ৰিয়া হিচাপে বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়া কেনেকুৱা হ'ব নাম্বাৰ 1 উদাহৰণ হি হেজ ফিনিছড দ্য ৱৰ্ক ইয়াত ফিনিছড ভাৰ্বটিক হেজ ভাৰ্বটিয়ে সহায় কৰিছে গতিকে ফিনিছ ভাৰ্বটি হৈছে মেইন ভাৰ্ব আৰু হেজটো হৈছে ইয়াত হেল্পিং ভাৰ্ব হেজটোৱে ইয়াত আমাৰ টেন্সৰ গঠন অনুযায়ী ফিনিছ ভাৰ্বটিক সহায় কৰিছে গতিকে হেজটো কি ইয়াত হেল্পিং ভাৰ্ব তাৰপিছত নাম্বাৰ 2 চি হেড ছল্ভড দ্য প্ৰব্লেম ইয়াত ছল্ভ ভাৰ্বটিক হেড ভাৰ্বটি সহায় কৰি দিছে ছল্ভটো মেইন ভাৰ্ব আৰু কি হেডটো আমাৰ হেল্পিং ভাৰ্ব হেডটো ইয়াত মানে টেন্সৰ গঠন অনুযায়ী বহিছে আৰু ছল্ভ ভাৰ্বটিক অৰ্থ মানে সম্পূৰ্ণ কৰাত সহায় কৰি দিছে নাম্বাৰ 3 হেভ ইউ চিন দ্য তাজমহল তুমি তাজমহল দেখিছানে প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য এইটো যদি আমি সাধাৰণ বাক্য কৰোঁ ইউ হেভ চিন দ্য তাজমহল তেতিয়া হ'ব কি ইউ হেভ চিন দ্য তাজমহল ইয়াত হেভটো কি আমাৰ আগত গুচি আহিব মানে কি আমি যদি মানে প্ৰশ্নবোধক কৰোঁ হেভ ইউ চিন দ্য তাজমহল গতিকে ইয়াত কি হেভটো হেল্পিং ভাৰ্ব চিনটো মেইন ভাৰ্ব নাম্বাৰ 4 চি হেজ নট ছল্ভড দ্য ছাম য়েট তাই এতিয়ালৈকে বা এতিয়া অংকটো সমাধান কৰা নাই ইয়াত ছল্ভ ভাৰ্বটিক হেজ ভাৰ্বটিয়ে অৰ্থ সম্পূৰ্ণ কৰাত সহায় কৰি দিছে মানে গ্ৰামাৰৰ গঠন অনুযায়ী গতিকে ছল্ভ ভাৰ্বটি হৈছে মেইন ভাৰ্ব আৰু হেজটো হৈছে হেল্পিং ভাৰ্ব তাৰপিছত আহিছোঁ নেক্সট পেজলৈ টু হেভ ভাৰ্ব এজ মেইন ভাৰ্ব যদি আমি হেভ ভাৰ্বক মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ নাম্বাৰ 1 আই হেভ এ ডগ মোৰ এটা কুকুৰ আছে ইয়াত হেভ ভাৰ্বটোৱে থকা বা আছে বুজাইছে আৰু অন্য কোনো ভাৰ্বৰ সহায় নোহোৱাকৈ নিজে অৰ্থ প্ৰকাশ কৰিছে গতিকে কি হ'ব ইয়াত হেভটো মেইন ভাৰ্ব নাম্বাৰ 2 হি ইজ হেভিং এ ডগ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু ইয়াত মিনিংটো একেই তেওঁৰ এটা কুকুৰ আছে হেভিংটো কি বুজাইছে ইজ হেভিঙে থকাৰ বোধ কৰাইছে বা থকা বা আছে বুজাইছে গতিকে ইয়াত কি হেভিংটো মেইন ভাৰ্ব হেভিংটো কি বুজাইছে থকা বা আছে বুজাইছে আৰু ইজটো ইয়াত আমাৰ মানে ব্যাকৰণৰ টেন্সৰ গঠন অনুযায়ী বহিছে আৰু হেভিং ভাৰ্বটোক ইজে সহায় কৰি দিছে গতিকে ইজটো কি হেল্পিং ভাৰ্ব নাম্বাৰ 3 ৰাম ৱাজ হেভিং টি এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য ৰামে চাহ খাই আছিল ইয়াত হেভিংটো খোৱা বুজাইছে মেইন ভাৰ্ব আৰু এইটো ৱাজটো কি হৈছে আমাক পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন অনুযায়ী বহিছে আৰু হেভিং ভাৰ্বক অৰ্থটো সম্পূৰ্ণ কৰাত সহায় কৰি দিছে ব্যাকৰণৰ নিয়ম অনুযায়ী অৰ্থটো সম্পূৰ্ণ কৰাত সহায় কৰি দিছে গতিকে ৱাজটো কি হেল্পিং ভাৰ্ব নাম্বাৰ 4 উই হেড মাছ ট্ৰাবল আমাৰ বহুতো সমস্যা আছিল এইটো চিম্পল পাষ্টৰ বাক্য হেডটোৱে আছিল বুজাইছে অন্য কোনো ভাৰ্বৰ সহায় লোৱা নাই গতিকে কি মেইন ভাৰ্ব নাম্বাৰ 6 হি ডিড নট হেভ এনফ মানি তেওঁৰ যথেষ্ট মানে পৰ্যাপ্ত মানে যথেষ্ট পইচা নাছিল এইটো যদি আমি সাধাৰণ বাক্য কৰোঁ তেতিয়া হ'ব হি হেড এনফ মানি তেওঁৰ যথেষ্ট পইচা আছিল ইয়াক হেডটো মেইন ভাৰ্ব হি হেড এনফ মানি এনেকৈ ক'লে ইয়াত কি হ'ব হেডটো মেইন ভাৰ্ব ইয়াক আমি নিগেটিভ কৰিলে কি কৰিম যিহেতু আমাক মেইন ভাৰ্ব গতিকে পাষ্ট টেন্সৰ বাক্য আমি কি ল'ম সহায় ডিড তেতিয়া কি হ'ব নিগেটিভ কৰিলে হি ডিড নট হেভ এনফ মানি গতিকে ইয়াত কি ডিডটো হেল্পিং ভাৰ্ব হেভটো মেইন ভাৰ্ব সদায় ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত ডু ডিড ডাজ আমাক হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত এতিয়া আমি আহিছোঁ ডু ভাৰ্বলৈ টু ডু মানে কৰা কিবা এটা কৰা বুজালে টু ডু এই ডু ভাৰ্বটিক আমি এনেদৰে লিখিব পাৰোঁ ডু বা ডাজ প্ৰেজেণ্ট টেন্সত ডিড পাষ্ট টেন্সত আৰু ডুইং প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত মানে ভাৰ্বৰ 4 নম্বৰ ৰূপত ভাৰ্বত আই এন জি যোগ হ'লেই এতিয়া টু বি ভাৰ্ব এজ হেল্পিং ভাৰ্ব যদি আমি টু বি ভাৰ্বটো মানে টু ডু ভাৰ্ব যদি আমি টু ডু ভাৰ্বটো হেল্পিং ভাৰ্বত লিখোঁ তেতিয়া আমাক কি হয় সাধাৰণতে নিগেটিভ বা বাক্যটি ইণ্টাৰগেটিভ হয় তেতিয়া আমাক অৰ্থাৎ নিগেটিভ বা ইণ্টাৰগেটিভ চেণ্টেন্সত ডু ডিড ডাজ হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় নাম্বাৰ 1 ডু ইউ লাইক কফি তুমি কফি ভাল পোৱা নাই লাইকটো ইয়াত মেইন ভাৰ্ব আৰু ডুটো কি ইয়াত ইণ্টাৰগেটিভ চেণ্টেন্স গতিকে ডুটো কি হ'ব হেল্পিং ভাৰ্ব নাম্বাৰ 2 আই ডু নট লাইক কফি মই কফি ভাল নাপাওঁ লাইকটো মেইন ভাৰ্ব নিগেটিভ বাক্য গতিকে ডু নটটো ডুটো কি হ'ব
আমাক হেল্পিং ভাৰ্ব নাম্বাৰ 3 ডাজ হি গ' টু স্কুল তেওঁ স্কুললৈ যায়নে ইয়াত গ' টু মেইন ভাৰ্ব আৰু ডাজটো কি হেল্পিং ভাৰ্ব এইটো ইণ্টাৰগেটিভ চেণ্টেন্স ইণ্টাৰগেটিভ চেণ্টেন্সত কি হয় ডু বা ডাজ বা ডিড এইবিলাক কি হয় হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় নাম্বাৰ 4 উই ডিড নট হেভ এনফ মানি আমাৰ যথেষ্ট পইচা নাছিল ইয়াত এইটো নিগেটিভ বাক্য হেভ টু মেইন ভাৰ্ব থকা বা আছে বুজাইছে আৰু ডিডটোৱে ইণ্টাৰগেটিভ মানে বাক্যটি প্ৰশ্ন কৰাৰ কাৰণে প্ৰশ্ন কৰাৰ নিমিত্তে ইয়াত বহিছে আৰু মেইন ভাৰ্বক সহায় কৰি দিছে গতিকে এইটো কি ডিডটো হেল্পিং ভাৰ্ব অৰ্থাৎ ডু ডিড ডাজ আমাক যদিহে বাক্যটি ইণ্টাৰগেটিভ আৰু নিগেটিভ হয় তেতিয়া বাক্যটি কি হয় ডু ডিড বা ডাজ আমাক বাক্যটিত হেল্পিং ভাৰ্ব হিচাপে বহে এতিয়া এটা ব্যতিক্ৰম বস্তু এটা আলোচনা কৰোঁ সেইটো হৈছে বাক্যত জোৰ এমফেচিছ দিয়া বুজাবলৈ এফাৰ্মেটিভ বাক্যৰ ক্ষেত্ৰতো ডু হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় ইয়াত আমি আগত পাইছোঁ কি বাক্যটি নিগেটিভ বা ইণ্টাৰগেটিভ হ'লে আমাক ডু ডিড ডাজ হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু বাক্যত জোৰ দিলে তেতিয়া আমাক এমফেচিছ কৰা বুজালে তেতিয়া আমাক কি হয় বাক্যটি সাধাৰণ বাক্য হ'লেও তাত ডু ডিড বা ডাজ ব্যৱহাৰ কৰা হয় যেনে নাম্বাৰ 1 আই ডু ৰিড ইয়াত ধৰা হ'ল তোমাক কোনোবাই কৈছে তুমি পঢ়ানে তুমি জোৰকৈ কৈছা যে মই পঢ়োঁ মইতো পঢ়োঁ তেতিয়া কি হ'ব আমাক জোৰ দিয়া বুজাইছে তেতিয়া হ'ব আই ডু ৰিড ইয়াত আমি কি লিখিছোঁ নাম্বাৰ 1 উদাহৰণ আই ডু ৰিড মইতো পঢ়োঁ বা মইচোন পঢ়োঁ ইয়াত জোৰ দিয়া বুজাইছে গতিকে ইয়াত ৰিডটো কি মেইন ভাৰ্ব ডুটো হেল্পিং ভাৰ্ব নাম্বাৰ 2 হি ডিড লাইক ইয়াত কি কৈছে তেওঁতো ভাল পাইছিলেই বা তেওঁতো ভাল পায়েচোন এনেকুৱা ধৰণৰ মিনিং বুজাইছে ইয়াত লাইকটো ভাল পোৱা ডিডটো জোৰ বুজাইছে গতিকে ডিডটো কি হেল্পিং ভাৰ্ব লাইকটো মেইন ভাৰ্ব ইয়াত ডু ছাবস্ক্ৰাইব আমাক ইউটিউবত সাধাৰণতে কি কয় প্লিজ ছাবস্ক্ৰাইব মাই চেনেল অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বা কৰিব এনেকুৱা কয় কিন্তু এনেকৈ নকয় আমি কেতিয়াবা কিছুমানে কয় কি ডু ছাবস্ক্ৰাইব তাৰমানে কি ইয়াত জোৰ বুজাইছে ইয়াত নিশ্চিতভাৱে বা অনুগ্ৰহ কৰি আপুনি নিশ্চিতভাৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা কৰিবা সেইটো মানে সেই কথাটো কৈছে ইয়াত ডু ছাবস্ক্ৰাইব মানে কি নিশ্চিতভাৱে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা অনুগ্ৰহ কৰি নিশ্চিতভাৱে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইটো বুজাইছে নাম্বাৰ 4 চি ডাজ বিলিভ তাইতো বিশ্বাস কৰে বা তাইতো বিশ্বাস কৰেইচোন এনেকুৱা জোৰ বুজাইছে গতিকে ইয়াত বিলিভটো মেইন ভাৰ্ব ডাজটো আমাক হেল্পিং ভাৰ্ব ইয়াত জোৰ দিয়াৰ নিমিত্তে ইয়াত ডাজটো ব্যৱহাৰ কৰা হৈছে আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাইছে আৰু কিবা অসুবিধা থাকিলেই নিশ্চয় কমেণ্ট বক্সত জনালে হ'ল ভৱিষ্যতে ইয়াতকৈ আৰু ভাল কৰিবলৈ প্ৰয়াস কৰিম আজিলৈ ইমানতে এৰিছোঁ অহা ভিডিঅ'ত আমি মডেল ভাৰ্বৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানতে সমাপ্ত ধন্যবাদ